হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বহুত টেষ্টি আৰু হেল্ডি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। থাম্বনেইলটো দেখি চাগে গমেই পাইছে। ব'লকচোন ৰেচিপিটোত কি আছে আমি চাই লওঁ। মই আদাখিনি ধুনীয়াকৈ ধুই ৰ'দত অলপ শুকুৱাই লৈছোঁ আৰু এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা কৰে তেনেকৈ কাটি ল'ব পাৰে। এয়া জলকীয়া কেইটামান কাটি ৰ'দত অলপ শুকুৱাই লৈছোঁ। ব'লক আমি ৰেচিপি বনোৱা ষ্টাৰ্ট কৰোঁ। এয়া গেছত কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীত 250 ml তেল ঢালি লৈছোঁ। আদা আমাৰ স্বাস্থ্যৰ কাৰণে বৰ উপকাৰী, কিয়নো আদাত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। আদা যদি আপোনালোকে ৰেগুলাৰ খায় তেতিয়া আপোনালোকে হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিব পাৰিব আৰু পেটৰ যিকোনো সমস্যাৰ পৰা হাত সাৰিব পাৰিব। এয়া কেৰাহীত তেল গৰম হৈছে আৰু এতিয়া পাঁচফোৰণ এচামুচ তেলত ঢালি দিছোঁ। এতিয়া চফ আধা চামুচ তেলত ঢালি দিছোঁ। এতিয়া জলকীয়াখিনি তেলত ঢালি দিছোঁ। এয়া ধনিয়া পাউডাৰ এচামুচ ঢালি দিছোঁ। এয়া জিৰা গুড়ি এচামুচ ঢালি দিছোঁ। এয়া জলকীয়া গুড়ি আধা চামুচ ঢালি দিছোঁ। এতিয়া তেলত আদাখিনি ঢালি দিছোঁ। এতিয়া আদাখিনি মছলাখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ম। মই আদাৰ আচাৰ বনাবলৈ গুড়ি মছলা ইউজ কৰিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে মছলাখিনি আগতীয়াকৈ কেৰাহীত ভাজি লৈ মিক্সিত গুড়ি কৰি ল'ব পাৰে। বহুত ইজি ৰেচিপি হয়, আপোনালোকে 5 মিনিটতে বনাব পাৰিব। ট্ৰাই কৰি চাবচোন। এতিয়া আদাখিনিত নিমখ অলপ ঢালি দিছোঁ। নিমখ আপোনালোকে সোৱাদ অনুসৰি কম বা বেছি ল'ব পাৰে। আদাখিনি নিমখৰ লগত ভালকৈ মিক্স কৰি ল'ম। আদাখিনি মাজে মাজে লৰাই থাকিব লাগে, নহ'লে তলত লাগি যোৱাৰ চান্স থাকে। আৰু অলপ সময়ৰ পিছতে মোৰ আদাৰ আচাৰ ৰেডি হৈ যাব। এয়া মোৰ আদাৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিছোঁ। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। আদাৰ আচাৰখিনি কেৰাহীত ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। আদাৰ আচাৰখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া আচাৰখিনি শুকান বৈয়াম এটাত ভৰাই ল'ম। আচাৰ ভৰোৱা বৈয়ামটো সদায় ৰ'দত শুকুৱাই ল'ব লাগে, নহ'লে আচাৰখিনি বেয়া হৈ যায়। এয়া ৰেডি হৈ গ'ল মোৰ আদাৰ আচাৰ। কেনেকুৱা লাগিলে ৰেচিপিটো কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।